আপুনি জানেনে কোনটো গছৰ পাতৰ ৰস খালে ওজন দ্ৰুত কমি যায়? কোনটো জন্তুৰ গাখীৰ মুখত লগালে ব্ৰণৰ পৰা মুক্তি পাব পাৰি? চাহৰ লগত কি মিহলাই খালে চৰ্দি কাহ নিৰাময় হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে আমাৰ শৰীৰৰ আইৰণৰ অভাৱ নাইকিয়া হয়? অপশ্যনসমূহ হৈছে ক খেজুৰ, খ আম, গ কমলা, ঘ ডালিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক খেজুৰ। খেজুৰ ফল খালে আমাৰ শৰীৰৰ আইৰণৰ অভাৱ নাইকিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত কোনটো আহাৰ খালে হজম শক্তি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক পানী, খ মৌ, গ মেথি, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মেথি। ৰাতিপুৱা খালী পেটত মেথি খালে হজম শক্তি বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শীতকালত ঠাণ্ডা পানী খালে শৰীৰৰ কোনটো অংগ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক কিডনী, খ লিভাৰ, গ পাকস্থলী, ঘ হাৰ্ট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাৰ্ট। শীতকালত ঠাণ্ডা পানী খালে শৰীৰৰ হাৰ্টৰ ক্ষতি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা নিমখ পানী খালে কি হয়? অপশ্যনসমূহ হৈছে ক হজম হয়, খ জ্বৰ হয়, গ ডায়েবেটিছ কমে, ঘ টোপনি ভাল হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েবেটিছ কমে। প্ৰতিদিনে ৰাতিপুৱা নিমখ পানী খালে ডায়েবেটিছ কমে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গৰ্ভৱতী মহিলাসকলৰ কোনটো শাক খোৱা প্ৰয়োজন? অপশ্যনসমূহ হৈছে ক কোমোৰাৰ শাক, খ পালেং শাক, গ মূলি শাক, ঘ লাই শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পালেং শাক। গৰ্ভৱতী মহিলাসকলৰ পালেং শাক খোৱা প্ৰয়োজন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নাৰিকলৰ পানী খালে কোনটো গুৰুতৰ ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক উচ্চ ৰক্তচাপ, খ হৃদৰোগ, গ হাঁপানি, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উচ্চ ৰক্তচাপ। নাৰিকলৰ পানী খালে উচ্চ ৰক্তচাপ ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ৰোগৰ বাবে কলডিল ডাঙৰ ঔষধ হিচাপে কাম কৰে? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ কৰ্কট, গ আলচাৰ, ঘ মানসিক চাপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মানসিক চাপ। মানসিক চাপ ৰোগৰ বাবে কলডিল ডাঙৰ ঔষধ হিচাপে কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছিকৈ আচাৰ খোৱাৰ ফলত শৰীৰত কি ভয়াৱহ ৰোগ হয়? অপশ্যনসমূহ হৈছে ক আলচাৰ, খ কৰ্কট, গ গেষ্ট্ৰিক, ঘ ৰক্তহীনতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গেষ্ট্ৰিক। বেছিকৈ আচাৰ খোৱাৰ ফলত গেষ্ট্ৰিক ৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিহৰ অভাৱৰ বাবে শৰীৰত অত্যাধিক ঠাণ্ডা অনুভৱ হয়? অপশ্যনসমূহ হৈছে ক প্ৰটিন, খ আইৰণ, গ কেলচিয়াম, ঘ পটাছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আইৰণ। আইৰণৰ অভাৱৰ বাবে শৰীৰত অত্যাধিক ঠাণ্ডা অনুভৱ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চাহৰ লগত কি মিহলাই খালে চৰ্দি কাহ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক লং, খ আদা, গ হালধি, ঘ জিৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক লং। চাহৰ লগত লং মিহলাই খালে চৰ্দি কাহ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা 10 মিনিটকৈ দৌৰিলে কোন ৰোগ কমি যায়?
অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ জণ্ডিছ, গ হাঁপানি, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হৃদৰোগ। প্ৰতিদিনে ৰাতিপুৱা 10 মিনিটকৈ দৌৰিলে হৃদৰোগ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তুৰ গাখীৰ মুখত লগালে ব্ৰণৰ পৰা মুক্তি পাব পাৰি? অপশ্যনসমূহ হৈছে ক গৰু, খ ছাগলী, গ বান্দৰ, ঘ ভেড়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ছাগলী। ছাগলীৰ গাখীৰ মুখত লগালে ব্ৰণৰ পৰা মুক্তি পাব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নাকত কি পদাৰ্থ ব্যৱহাৰ কৰি উশাহ নিশাহ ভাল কৰিব পাৰি? অপশ্যনসমূহ হৈছে ক ঘি, খ মৌ, গ নাৰিকল তেল, ঘ সৰিয়হৰ তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সৰিয়হৰ তেল। নাকত সৰিয়হৰ তেল ব্যৱহাৰ কৰি উশাহ নিশাহ ভাল কৰিব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ঠাণ্ডা ৰুটি খালে শৰীৰৰ কোনটো ৰোগ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ ডায়েবেটিছ, গ জ্বৰ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডায়েবেটিছ। ঠাণ্ডা ৰুটি খালে শৰীৰৰ ডায়েবেটিছ ৰোগ দ্ৰুত নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো গছৰ পাতৰ ৰস খালে ওজন দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক নিম পাত, খ ভলুকাৰ পাত, ঘ নাহৰ পাত, ঘ আহঁত গছৰ পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিম পাত। নিম গছৰ পাতৰ ৰস খালে ওজন দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি ইউটিউবত ভিডিঅ' দেখি ভাল পায়? অপশ্যনসমূহ হৈছে ক চীন, খ জাপান, গ ভাৰত, ঘ আফগানিস্তান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভাৰত। বিশ্বৰ ভিতৰত ভাৰত দেশত আটাইতকৈ বেছি ইউটিউবত ভিডিঅ' দেখি ভাল পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে কি খালে ছাল সুন্দৰ হয়? অপশ্যনসমূহ হৈছে ক তেল, খ আপেল, গ কিচমিচ, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মৌ। প্ৰতিদিনে মৌ খালে ছাল সুন্দৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেচনৰ লগত কোনটো বস্তু মিহলাই লগালে মুখ সুন্দৰ আৰু কোমল হয়? অপশ্যনসমূহ হৈছে ক মৌ, খ তেল, গ ঘি, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাখীৰ। বেচনৰ লগত গাখীৰ মিহলাই লগালে মুখ সুন্দৰ আৰু কোমল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলৰ বাকলি মুখত ঘঁহিলে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে ক ডালিম, খ নেমু, গ কল, ঘ তৰমুজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমু। নেমুৰ বাকলি মুখত ঘঁহিলে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো ফল নিয়মিতভাৱে খালে সোনকালে ওজন কমি যায়? অপশ্যনসমূহ হৈছে ক ডালিম, খ আপেল, গ কমলা, ঘ অমিতা। এই প্ৰশ্নটো তোমালোকৰ বাবে ৰখা হৈছে। যদি উত্তৰটো জনা আছে তেনেহ'লে কমেণ্টত জনাই দিবা। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।